কংগ্ৰেছৰ বিধায়কে ক'ব পৰা হ'ল যে ইমানটা সিটত আমি মুছলমান মানুহ জিকিম। তাৰ মানে কথাটো কি? কথাটো এইটো যে তেওঁলোকে 100% মিয়া মুছলমানৰ ওপৰত নিৰ্ভৰশীল। আৰু কংগ্ৰেছ বুলি নহয়, অসমত যিকেইটা বিৰোধী দল আছে সকলোৱে মিয়া মুছলমানৰ ওপৰতে চলি আছে। সি কংগ্ৰেছেই হওক, সি জাতীয় পৰিষদেই হওক, ৰাইজৰ দলে হওক, AUDF হওক, আৰু সকলো এটাই, কোনো বেলেগ নহয়, গোটেইকেইটাই এটাই দল, মাত্ৰ তাক মানে লেভেলটো বেলেগ বেলেগ লগাই ৰাখিছে, কিন্তু গোটেইকেইটা একেটাই দল। আৰু অসমৰ ইতিহাসৰ কাৰণে দুৰ্ভাগ্য এইটোৱেই যে জাতীয় জীৱনৰ বা অসমৰ অসমীয়া খিলঞ্জীয়াৰ কথা কোৱা এটা সংগঠনৰ মাজৰ পৰা ওলাই অহা লোকসকলো যে আজি ইমান বেছি মানে মিয়াপ্ৰেমী হৈ গ'ল, সেইটো অসমীয়া জাতীয় জীৱনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমত মিয়া চিটক লৈ চৰকাৰ বনাবৰ কাৰণে একেবাৰে স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছ দলে খুব পৰিকল্পিতভাৱে কাম কৰি আছিল। কিন্তু তেওঁলোকৰ দুৰ্ভাগ্য এইটোৱে যে অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে এখন শক্তিশালী নেতা আহিলে, তাৰ লগে লগে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদত ডিলিমিটেশ্যনকে আদি কৰি অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যিবিলাক কাম হ'ল, তেওঁলোকৰ এই সপোনবিলাক চুৰমাৰ হৈ গ'ল। ভাৰতীয় জনতা পাৰ্টীৰ এই শক্তিশালী নেতৃত্বই কেতিয়াও অসমক মিয়াৰ বধ্যভূমি হ'ব নিদিয়ে, আৰু সেই সপোনো মিয়াবিলাকে দেখিবলৈ এৰি দিয়ক। ইয়াত সনাতনী সংস্কৃতিৰ জয়ধ্বজা উৰিব। সনাতনী ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰা মানুহে অসমত সদায় প্ৰাধান্য লাভ কৰিব। অসমৰ খিলঞ্জীয়া মানুহে সদায় অস্তিত্ব ৰক্ষা কৰি চলিব, আৰু আমাৰ অস্তিত্বৰ প্ৰতি কোনোৱে আঙুলি টোৱাব নোৱাৰিব। সেইখিনি কাম ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰখনে সদায় কৰি থাকিব।